যিহেতু বহুদিনে হ'ল স্কুটিখন ধোৱাই নাই। টাউনত ধুলে 100 টকা পইচা লাগে, ঘৰত ধুলে আলুগুটি পইচাতে হৈ যায়। সেইকাৰণে ভাবিলোঁ স্কুটিখন ধুই লওঁ। যদি কাষ্টমাৰ পাওঁ মানে স্কুটিখন বিকি দিম বুলি ভাবিছোঁ দেই। দামটো মিলাই মেলি দি দিম কিবা এটা। স্কুটি পুৰা কণ্ডিশ্যন অ'কে হৈ আছে, একদম অ'কে, বঢ়িয়া হৈ আছে। এনে কিমান মানত দিব? এইটো মিলাই দিম আৰু যদি কাষ্টমাৰ যদি আহে, মানে কাষ্টমাৰ যদি লাগে তেতিয়া কাষ্টমাৰৰ লগত ভালকৈ কথা পাতি দামটো মিলাই দিম। মই মানে কি স্কুটিখন বিকাৰ কাৰণটো হৈছে মই মানে বাইকখন ল'ম বুলি ভাবি আছোঁ। তো সেইকাৰণে অলপ পইচাটো কমতি হৈ আছে। সেইবাবে স্কুটিখন বিকি আৰু পইচাটো প্লাছ কৰি কিনি এই বাইকখন ল'ম বুলি ভাবি আছোঁ। স্কুটি বঢ়িয়া কণ্ডিশ্যন আৰু পেট্ৰলৰ কাৰণে বঢ়িয়া হয়, এক্টিভা হয় এখন। অকণমান ভালকৈ দেখাই দিয়া আগফালৰ পৰা। যদি কোনোবাই স্কুটিখন ল'ম বুলি ভাবিছা তেন্তে মোক মেছেঞ্জাৰত মেছেজ কৰিবা, মই তেতিয়া দামটো কৈ দিম। আৰু স্কুটিখনৰ কাগজ পাতি চব কমপ্লিট অ'কে আছে। আৰু এড্ৰেছটো হ'ল ধেমাজি ডিষ্ট্ৰিক্ট চিলাপথাৰ টাউনত আহিলে হৈ যাব। যদি ঘৰত আহিম বুলি ভাবিছে তেতিয়া ঘৰৰ পৰা লৈ যাব পাৰে, কোনো কথা নাই।